নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ আহিছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ৰ জৰিয়তে আমি কেইটামান টপিকৰ বিষয়ে আলোচনা কৰিম। সেইকেইটা টপিক হ'ল সকলোকে নিদিয়ে গ্ৰেছ মাৰ্ক, তেনেহ'লে কোনসকল ছাত্ৰক দিব গ্ৰেছ মাৰ্ক। দ্বিতীয়টো হ'ল ইণ্টাৰনেশ্যনেল এছেছমেণ্ট কিমান দিয়া হ'ব। তৃতীয়টো হ'ল কোনকেইটা বিষয়ত গ্ৰেছ মাৰ্ক নিদিয়ে আৰু কিয়। চতুৰ্থটো হ'ল অংক পৰীক্ষাত কিমান এক্সট্ৰা মাৰ্ক দিয়া হ'ব। এতিয়া আমি প্ৰথম টপিকটো আলোচনা কৰিম। প্ৰথমটো টপিক হ'ল সকলোকে নিদিয়ে গ্ৰেছ মাৰ্ক, তেনেহ'লে কোনসকল ছাত্ৰক দিয়া হ'ব গ্ৰেছ মাৰ্ক। এই প্ৰশ্ন তোমালোকৰ মনত আহিব পাৰে। যিসকল ছাত্ৰই লেটাৰ পাইছে বা ডিভিজন, ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন পাইছে, সেইসকল ছাত্ৰক গ্ৰেছ মাৰ্ক দিয়া নহয়। যিসকল ছাত্ৰই 30ৰ ভিতৰত পাইছে, 27, 24, 25 বা 20ৰ মাজত পাইছে, সেইসকল ছাত্ৰক দিয়া হ'ব গ্ৰেছ মাৰ্ক। যিসকল ছাত্ৰ 20 আৰু 30ৰ মাজত পাইছে, সেইসকল ছাত্ৰক দিয়া হ'ব গ্ৰেছ মাৰ্ক। 20তকৈ কম পালে সেইসকল ছাত্ৰক গ্ৰেছ মাৰ্ক দিয়া নহয়। গ্ৰেছ মাৰ্ক 4টা ছাবজেক্টত দিয়া হয় আৰু 2টা ছাবজেক্টত নিদিয়ে। সেই 2টা ছাবজেক্ট হ'ল অসমীয়া আৰু ইলেক্টিভ। আশা কৰোঁ এইটো টপিক তোমালোকে বুজি পাইছা। এতিয়া আহোঁ দ্বিতীয়টো টপিক। সেই টপিকটো হ'ল ইণ্টাৰনেশ্যনেল এছেছমেণ্ট কিমান দিয়া হ'ব। বহুতো ছাৰ বাইদেউ আৰু ছাত্ৰ ছাত্ৰীৰ মুখত শুনা যায় সিহঁতৰ মাৰ্কৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতৰ ইণ্টাৰনেশ্যনেল মাৰ্ক দিয়া হয়। তাৰ মানে যিমান মাৰ্ক কমিব সিমান মাৰ্ক কম দিব ইণ্টাৰনেশ্যনেল এছেছমেণ্ট, আৰু যিমান মাৰ্ক বাঢ়িব ইমান মাৰ্ক বেছি দিয়া হ'ব ইণ্টাৰনেশ্যনেল এছেছমেণ্ট। কিন্তু এইটো সম্পূৰ্ণৰূপে ভুল ধাৰণা। সকলো ছাত্ৰ ছাত্ৰীকে দিয়া হ'ব ইণ্টাৰনেশ্যনেল এছেছমেণ্ট। ইয়াৰ ক্ষেত্ৰত কোনো ছাত্ৰই বাদ নপৰে। যদি কোনো ছাত্ৰই লেটাৰ পাইছে বা থাৰ্ড ডিভিজন পাইছে, তেওঁলোককো দিয়া হ'ব ইণ্টাৰনেশ্যনেল এছেছমেণ্ট। তেওঁলোকৰ ক্ষেত্ৰত কোনো কম বেছি নহয়। ইয়াৰ ক্ষেত্ৰত তোমালোকৰ মনত আৰু এটা প্ৰশ্ন আহিব পাৰে যে ইণ্টাৰনেশ্যনেল এছেছমেণ্ট কিমান দিয়া হ'ব। ইণ্টাৰনেশ্যনেল এছেছমেণ্ট সেৱাৰ পৰা দিয়া নহয়। ইণ্টাৰনেশ্যনেল এছেছমেণ্ট নিজৰ স্কুলৰ পৰা দিয়া হয়। তাৰ ক্ষেত্ৰত সেৱাই কোনো ধৰণৰ কম বেছি কৰিব নোৱাৰে। স্কুলৰ পৰা কোনো ছাৰ বাইদেউ কম মাৰ্ক নিদিয়ে, কাৰণ সকলো ছাৰ বাইদেউ ভাবে যে মোৰ ছাত্ৰজনে বেছি পাক। ইয়াৰ ক্ষেত্ৰত যদি স্কুলৰ পৰা 10 মাৰ্ক দিয়া হয়, সেই 10 মাৰ্ক পাব ছাত্ৰজনে। সেৱাৰ পৰা ইয়াৰ পৰা কোনো কটাকটি কৰিব নোৱাৰিব। তাৰ মানে স্কুলৰ পৰা যদি 10 মাৰ্ক দিয়ে, তেনেহ'লে 10 মাৰ্ক পাব। ইয়াৰ ক্ষেত্ৰত সেৱাই কোনো ধৰণৰ কম বেছি কৰিব নোৱাৰিব। সেয়েহে লেটাৰ পোৱাজনে আৰু থাৰ্ড ডিভিজন পোৱাজনেও ইণ্টাৰনেশ্যনেল এছেছমেণ্ট পাব। আশা কৰোঁ এইটো টপিক তোমালোকে বুজি পাইছা। এতিয়া আহোঁ আমি তৃতীয়টো টপিকলৈ। অংকত আউট কুৱেশ্যনৰ বাবে কিমান মাৰ্ক দিয়া হ'ব। সেইটো কোনো ধৰণৰ গ্ৰেছ মাৰ্ক নহয়, সেইটো হৈছে আউট কুৱেশ্যনৰ মাৰ্ক। এইটো সকলোৱে পাব। এইটো ক'ব পাৰি আমি এক্সট্ৰা মাৰ্ক। এই মাৰ্কটো সকলো ছাত্ৰ ছাত্ৰীকে দিয়া হ'ব, কোনো ছাত্ৰ ছাত্ৰীৰ বাদ নপৰে। কিন্তু কিমান পাব এক্সট্ৰা মাৰ্ক, এইটো প্ৰশ্ন তোমালোকৰ মনত আহিব পাৰে। সেই বিষয়ে ডক্টৰ ৰণোজ পেগুৱে কি কৈছে তোমালোকে এবাৰ চাই লোৱা, পিছত মই কৈ আছোঁ। সেইফালৰ পৰা 2টা প্ৰশ্ন বাদ দি পেলাই বাকী প্ৰশ্নসমূহত কোনো টান প্ৰশ্ন একোৱেই অহা নাই। কোৰ্চৰ ভিতৰত থকা প্ৰশ্ন আহিছে, খালি কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হৈছে। 2টা কুৱেশ্যন যি চিলেবাছৰ বাহিৰৰ কুৱেশ্যন বুলি কৈছে, সেইটো মই বৰ্ডক জনাইছোঁ যে এইটো আপোনালোকে পৰীক্ষা কৰক চিলেবাছৰ বাহিৰৰ নে কি। আৰু যদি বৰ্ডে মোক জনাইছে যদি চিলেবাছৰ বাহিৰৰ হয়, তেনেহ'লে আমি যদি হৈছে কিবা কাৰণত, কাৰণ কুৱেশ্যন ছেটিংটোতো সেৱাই নকৰে, কুৱেশ্যন ছেটিঙত যদি কোনো চিলেবাছৰ বাহিৰৰ কুৱেশ্যন আহিছে, তাৰ সম্পূৰ্ণ নম্বৰ ছাত্ৰ ছাত্ৰীয়ে পাব। তাত ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হোৱাৰ কোনো কাৰণ নাই। ইয়াত ডক্টৰ ৰণোজ পেগুৱে কৈছে যে 2টা প্ৰশ্নৰ বাহিৰে সকলোকেইটা প্ৰশ্ন সহজে আহিছে। যি 3টা প্ৰশ্ন বাহিৰৰ পৰা আহিছে, সেই 2টা প্ৰশ্নৰ সম্পূৰ্ণ মাৰ্ক ছাত্ৰ ছাত্ৰীক দিয়া হ'ব। এই বিষয়ে কোনো চিন্তা কৰিব মানা কৰিছে। যিহেতু কুৱেশ্যন 2টা আছিল, এটা 3 মাৰ্কৰ আৰু এটা 4 মাৰ্কৰ, এই 2টা সম্পূৰ্ণৰূপে বাহিৰৰ পৰা আহিছে। ইয়াত 7 মাৰ্ক দিবই, ইয়াৰ পৰা কম নকৰে, কিন্তু ইয়াৰ পৰা বাহিৰিব পাৰে। বহুতো ছাৰ বাইদেউ বা ছাত্ৰ ছাত্ৰীসকলৰ মুখত শুনা যায় যে 20 মাৰ্ক, 30 মাৰ্ক বা 5 মাৰ্ক দিব, কিন্তু এইটো সম্পূৰ্ণৰূপে ভুল। যিহেতু শিক্ষামন্ত্ৰীয়ে কৈছে মাত্ৰ 2টা কুৱেশ্যনহে বাহিৰৰ পৰা আহিছে, সেই 2টা কুৱেশ্যনৰ সম্পূৰ্ণ মাৰ্ক দিয়া হ'ব। তেনেহ'লে 7 মাৰ্ক দিয়া হ'ব। যদি ইয়াৰ পৰা বেছি মাৰ্কো আহি থাকে, তেনেহ'লে সেইটো দিয়া হ'ব, কিন্তু 10তকৈ বেছি নিদিয়ে।